নমস্কাৰ, মই বনজিৎ দাস। যোৱাকালি উত্তৰ প্ৰদেশৰ পূৰ্ব মুখ্যমন্ত্ৰী বহুজন সমাজবাদী পাৰ্টীৰ নেত্ৰী মায়াৱতীয়ে কোৱা এষাৰ মন্তব্যক লৈ মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আমি দেখা পাইছোঁ এইকেইদিন এটা ভাইটেল টপিক হৈছে বৰ্তমান জ্ঞানবাপী মছজিদ, আৰু জ্ঞানবাপী মছজিদক লৈ তেখেতে কৈছিল যে এইখন চৰকাৰে বৰ্তমান সময়ত কমিউনেল ভায়োলেন্স কৰিবলৈ চেষ্টা কৰিছে, মানুহৰ মাজত কাজিয়া আনিবলৈ চেষ্টা কৰাৰ বাবে হয়তো এই জ্ঞানবাপী মছজিদৰ ইছ্যুটো অনা বুলি তেখেতে কৈছে। গতিকে মানুহবিলাকে কমিউনেল ভায়োলেন্স নকৰি কমিউনেল হাৰমনি কৰিব লাগে, অৰ্থাৎ আমাৰ মাজত ভাতৃত্ববোধ আনিব লাগে, জাতি ধৰ্ম নিৰ্বিশেষে যে আমি একেই মানুহ, সেই কথাটো তেখেতে কৈছে। কিন্তু মই এই কথাটোক লৈ দুআষাৰ ক'ব এইকাৰণে বিচাৰোঁ, কাৰণ বৰ্তমান সময়ত আমি যদি পেপাৰত পঢ়োঁ বা নিউজে চাওঁ, সকলোতে এই টপিকটো দেখা পাইছোঁ, হয়তো আপোনালোকেও দেখা পাইছে। জ্ঞানবাপী মছজিদৰ যিটো আৰ্কিটেকচাৰ, আমি যদি চাব যাওঁ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ডাটা তাতে যদি ফেক্ট এণ্ড ফিগাৰত চাব যাওঁ, তেতিয়া দেখা পাম যে তাত শিৱলিংগ পোৱা বুলিও শুনিছোঁ। তাত তলৰ ফালে যদি চাব যায় আপোনাৰ নাগাৰা টেম্পল অফ আৰ্কিটেকচাৰৰ নিচিনা হয়। গতিকে আৰ্ট এণ্ড কালচাৰৰ ওপৰত যদি আমি চাব যাওঁ হিন্দু টেম্পলৰ কিছুমান ষ্ট্ৰাকচাৰ থকা বুলি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিমান তথ্য অনুসাৰে কৈছে। কিন্তু এতিয়ালৈকে আমি ফেক্ট এণ্ড ফিগাৰৰ সম্পূৰ্ণ ৰিজাল্ট পোৱা নাই। গতিকে সম্পূৰ্ণ ৰিজাল্ট পোৱালৈকে আমি অপেক্ষা কৰিব লাগিব, কাৰণ কোনো এটা ফেক্ট এণ্ড ফিগাৰ যেতিয়ালৈকে সম্পূৰ্ণতা নাপায় তেতিয়ালৈকে আমি তাক মানি ল'ব নালাগিব। আৰু ভাৰতবৰ্ষখন যিহেতু ছেকুলাৰিজিম কাউণ্ট্ৰি, আমি যিহেতু সকলো ভাৰতবৰ্ষৰ নাগৰিক জাতি ধৰ্ম নিৰ্বিশেষে আমি এক বুলি আমি ভাবোঁ। গতিকে এই কথাটোত কোনো কমিউনেল ভায়োলেন্স নহয়, কমিউনেল আমি হাৰমনিহে বজাই ৰাখি আমি এইবিলাক কামৰ ওপৰত কমেণ্ট মতামত দিয়াটো উচিত বুলি মই ভাবোঁ। ধন্যবাদ।